Dr. Tulian Wanghatsa dalam konsul singkat Fransi ini tu naik le. Itu konsul teaching sama education to board of things to be delivered by Srimati Karthik sir. Choroing to man kedo Honorable MP sir Omar Singh ji EMs kedo an lapen ke MSCs board chairman lapen ke municipal board penai chitong non ward commissioners kedo an tum hasan me nilihin BP alang lista me bangso mai no nangi chitong don ben RD nangi pidun thega pot lapen ke niliputho choroing to man kedo Padmasri Dhoneswar Ingti sir alang lisita me khirji kile amai tami pachun dekhelo lapen galang tum bidi sore nangi pidun pot choro par piglo lapen ke nili choroing tu ladak bangso mai no nangi chitong don ke theki ding kedo an lapen ke kapre ka Korsing terang death anniversary 71 death anniversary ji ইয়াত celebration করা হয়েছে আৰু কাৰ্বি আংলং অটোনমাস কনসেলৰ পৰা প্ৰত্যেক বছৰ তেখেতৰ বিধি আত্মা শান্তি হ'ব কাৰণে আমি এটা মাছ প্ৰেয়াৰ ইয়াত কৰোঁ বেলেগ ধৰ্মাৱলম্বী ইয়াত আছে আমাৰ হিন্দু খ্ৰীষ্টিয়ান আৰু পৰম্পৰাৰ পৰা আমি মানি অহা আমাৰ আৰণবাৰী আৰু লক্ষীমন আৰু আমাৰ শিখসকলৰ সকলো ধৰ্মাৱলম্বীকে তেখেতৰ আত্মাটো যাতে শান্তি পায় বিধিৰ আত্মাটো শান্তি থাকিবৰ কাৰণে তেখেতসকলক প্ৰাৰ্থনা কৰে আৰু ইয়াত তেখেতৰ কৰ্মজীৱন যেতিয়া কনচিল গঠন নোহোৱাৰ আগৰ পৰা দাবী কৰি আহিছে আৰু কনচিল লাগে বুলি তেখেত যেটো দাবী কৰি আহি আছে আৰু লগতে জিলাত লাগে বুলি তেখেতে দাবী কৰি আহিছে গোপীনাথ বৰদলৈ সাব কমিটি জৰিয়তে তেখেত দাবী কৰিছে বৰদলৈ কমিশ্যন জৰিয়তে গতিকে তেখেতৰ বহুত অৱদান কাৰ্বি আংলং কাৰণে গতিকে আমি প্ৰত্যেক বছৰৰে আমাৰ প্ৰথম CM কৰচিং তেৰাঙক তেখেতৰ ডেথ এনিভাৰ্চাৰী আমি ইয়াত অঞ্চলৰ পৰা আমি আয়োজন কৰে তেখেতৰ আমি বিধি আত্মা শান্তি কৰিবৰ কাৰণে আমি মাছ